নমস্কাৰ বন্ধুসকল, ডিপ টিচ 124 ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি মষ্ট ইম্পৰ্টেণ্ট হোৱাকৈ 2025ৰ বাবে কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি জানুৱাৰী মাহৰ মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ কেইটাৰ বিষয়ে পঢ়িম, যিবিলাক বিভিন্ন এক্সামত বাৰে বাৰে আহিছে আৰু ইয়াৰ পৰাই আহিব। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। সো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কুৱেশ্যন নম্বৰ 1, ৰিচেণ্টলি হু অন দ্য ICC ওমেন্স চেম্পিয়নশ্বিপ টাইটেল? শেহতীয়াকৈ ICC মহিলা চেম্পিয়নশ্বিপৰ খিতাপ কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 2, which state has recently approved a pilot project to grow cannabis? শেহতীয়াকৈ কোনখন ৰাজ্যই ভাং খেতিৰ বাবে পাইলট প্ৰজেক্টত অনুমোদন জনাইছে? ইয়াৰ সঠিক উত্তৰটো হ'ব হিমাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 3, ৰিচেণ্টলি হোৱেৰ ৱাজ দ্য চাম্বাৰ মহোৎসৱ অৰ্গেনাইজ? শেহতীয়াকৈ চাম্বাৰ মহোৎসৱ ক'ত আয়োজন কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব ৰাজস্থান। কুৱেশ্যন নম্বৰ 4, ৰিচেণ্টলি হোৱেৰ ৱাজ দ্য চিফ মিনিষ্টাৰ মোবাইল অপাৰেশ্যন থিয়েটাৰ লঞ্চ? শেহতীয়াকৈ মুখ্যমন্ত্ৰী মোবাইল অপাৰেশ্যন থিয়েটাৰ ক'ত মুকলি কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব নাগালেণ্ড। কুৱেশ্যন নম্বৰ 5, ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ ক্ৰিয়েটেড দ্য ৱৰ্ল্ড ৰেকৰ্ড ফৰ স্ক'ৰিং দ্য মষ্ট ৰানছ উইদাউট গেটিং আউট ইন এ T20 ইনিংছ? শেহতীয়াকৈ কোনজন ভাৰতীয় ক্ৰিকেটাৰে T20 ইনিংছত আউট নোহোৱাকৈ সৰ্বাধিক ৰান সংগ্ৰহৰ বিশ্ব অভিলেখ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব তিলক ভাৰ্মা। কুৱেশ্যন নম্বৰ 6, ৰিচেণ্টলি হোৱেৰ উইল দ্য 23rd নেশ্যনেল পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ বি হেল্ড? শেহতীয়াকৈ 23 সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব তামিলনাডু। কুৱেশ্যন নম্বৰ 7, ৰিচেণ্টলি হুইচ কাণ্ট্ৰি হেজ ডিক্লেয়াৰ্ড দ্য ইয়াৰ 2025 এজ দ্য কমিউনিটি ইয়াৰ? শেহতীয়াকৈ কোনখন দেশে 2025 চনটোক কমিউনিটি ইয়াৰ হিচাপে ঘোষণা কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ইউনাইটেড আৰব এমিৰেটছ। কুৱেশ্যন নম্বৰ 8, ৰিচেণ্টলি ইছৰো লঞ্চ দ্য NVS-02 ছেটেলাইট বাই হুইচ ৰকেট? শেহতীয়াকৈ ইছৰোই কোনটো ৰকেটৰ দ্বাৰা NVS-02 উপগ্ৰহ উৎক্ষেপণ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব GSLV F-15। কুৱেশ্যন নম্বৰ 9, ৰিচেণ্টলি হু অন দ্য ওমেন্স ছিংগল টাইটেল ইন দ্য 86 নেশ্যনেল টেবল টেনিছ চেম্পিয়নশ্বিপ? শেহতীয়াকৈ 86 সংখ্যক ৰাষ্ট্ৰীয় টেবল টেনিছ চেম্পিয়নশ্বিপত মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব দিয়া চিতালে। কুৱেশ্যন নম্বৰ 10, হুইচ ষ্টেটছ টিবিলিউ অন দ্য ফাৰ্ষ্ট প্লেচ ইন দ্য 76th ৰিপাব্লিক ডে পেৰেড? 76 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যৰ টেবুলে প্ৰথম স্থান লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 11, হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ টু বিকাম দ্য হায়েষ্ট স্ক'ৰ ইন দ্য ৰিচেণ্ট ICC ওমেন্স আণ্ডাৰ-19 T20 ৱৰ্ল্ড কাপ? শেহতীয়াকৈ ICCৰ 19 বছৰ অনূৰ্ধ্ব মহিলা T20 বিশ্বকাপত সৰ্বাধিক স্ক'ৰ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব তিশা গণ্ড। কুৱেশ্যন নম্বৰ 12, ৰিচেণ্টলি হুইচ ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেট টু ষ্টাৰ্ট এ ৰুৰেল ক্ৰিকেট লীগ? শেহতীয়াকৈ কোনখন ৰাজ্যই গ্ৰাম্য ক্ৰিকেট লীগ আৰম্ভ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব বিহাৰ। কুৱেশ্যন নম্বৰ 13, ৰিচেণ্টলি হু হেজ ওন দ্য টাইটেল অফ য়ংগেষ্ট মেপ জিনিয়াছ অফ ইণ্ডিয়া? শেহতীয়াকৈ কোনে ভাৰতৰ আটাইতকৈ কম বয়সীয়া মেপ জিনিয়াছ খিতাপ লাভ কৰিছে?
ইয়াৰ সঠিক উত্তৰটো হ'ব সক্ষম ঠাকুৰ। Question number 14. Recently, which female cricketer has won the Rachel Hehui Flint Trophy for 2024? শেহতীয়াকৈ কোনগৰাকী মহিলা ক্ৰিকেটাৰে 2024 চনৰ বাবে ৰেচেল হেহুই ফ্লিণ্ট ট্ৰফী লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব আমেলিয়া কেৰ। Question number 15. Recently, geotagging of which tree has been started in Jammu and Kashmir? শেহতীয়াকৈ জম্মু কাশ্মীৰত কোনটো গছৰ জিঅ'টেগিং আৰম্ভ হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব চিনাৰ। Question number 16. HRMN99 that was in news recently. শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা HRMN99 কি? ইয়াৰ সঠিক উত্তৰটো হ'ব আপেল। Question number 17. Recently, which country has been declared malaria free by the World Health Organization? শেহতীয়াকৈ কোনখন দেশক বিশ্ব স্বাস্থ্য সংস্থাই মেলেৰিয়া মুক্ত ঘোষণা কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব জৰ্জিয়া। Question number 18. Alexander Lukashenko has become the president of which country? শেহতীয়াকৈ আলেকজেণ্ডাৰ লুকাশ্বেংকো কোনখন দেশৰ ৰাষ্ট্ৰপতি হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব বেলাৰুছ। Question number 20. Recently, who has been selected as ICC Men's Test Cricketer of the Year 2024? শেহতীয়াকৈ 2024 চনৰ ICCৰ পুৰুষ টেষ্ট ক্ৰিকেটাৰ হিচাপে কোনে নিৰ্বাচিত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব জসপ্ৰীত বুমৰাহ। Question number 21. Recently, where has Reliance Industries announced to build the world's largest data center? শেহতীয়াকৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে বিশ্বৰ সৰ্ববৃহৎ ডাটা চেণ্টাৰ নিৰ্মাণৰ কথা ক'ত ঘোষণা কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব গুজৰাট। Question number 22. Recently, which state has become the first state to implement Uniform Civil Code? শেহতীয়াকৈ কোনখন ৰাজ্যই ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব উত্তৰাখণ্ড। Question number 23. Who has won the Women's Hockey India League 2024-25 title recently? শেহতীয়াকৈ মহিলা হকী ইণ্ডিয়ান লীগ 2024-25 খিতাপ কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব উৰিষ্যা ৱাৰিয়ৰ্ছ, উৰিষ্যা যোদ্ধা। Question number 24. Recently, who won the Australian Open 2025 men's single title? শেহতীয়াকৈ অষ্ট্ৰেলিয়ান অ'পেন 2025 চনৰ পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব জানিক সিনাৰ। Question number 25. Recently, Jyoti Araji won which medal in the women's 60-meter indoor hurdle at the meeting de Nantes Metropole 2025 competition? শেহতীয়াকৈ মিটিং ডি নান্টেছ মেট্ৰপল 2025 প্ৰতিযোগিতাত মহিলাৰ 60 মিটাৰ ইনডোৰ হাৰ্ডেলছত জ্যোতি আৰাজীয়ে কোনটো পদক লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব গোল্ড মেডেল, স্বৰ্ণ পদক। Question number 26. Recently, who has won the women's singles title of Australian Open 2025? শেহতীয়াকৈ অষ্ট্ৰেলিয়ান অ'পেন 2025 চনৰ মহিলা একক খিতাপ কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব মেডিসন কিজ। Question number 27. Recently, in which state a ban the sale of liquor was announced at 17 religious places? শেহতীয়াকৈ কোনখন ৰাজ্যত 17টা ধৰ্মীয় স্থানত সুৰা বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব মধ্যপ্ৰদেশ। Question number 28. Recently, which Indian city was included in the list of world's wetland cities by UNESCO?
শেহতীয়াকৈ ইউনেস্কোৰ দ্বাৰা বিশ্বৰ জলাশয় নগৰৰ তালিকাত কোনখন ভাৰতীয় চহৰক অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ইন্দোৰ এণ্ড উদয়পুৰ। Question number 29. Which edition of Khelo India Winter Games is being organized recently? খেলো ইণ্ডিয়া শীতকালীন গেমছৰ কোনটো সংস্কৰণ শেহতীয়াকৈ আয়োজন কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব 5th। Question number 30. Recently, Michael Martin has become the Prime Minister of which country? শেহতীয়াকৈ মাইকেল মাৰ্টিন কোনখন দেশৰ প্ৰধানমন্ত্ৰী হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব আয়াৰলেণ্ড। Question number 31. Recently, which country has become the third Asian country to legalize gay marriage? শেহতীয়াকৈ কোনখন দেশ সমকামী বিবাহক বৈধতা প্ৰদান কৰা এছিয়াৰ তৃতীয়খন দেশত পৰিণত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব থাইলেণ্ড। Question number 32. What is the position of India in the Global Firepower Index 2025? গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্সত 2025ত ভাৰতৰ স্থিতি কি? ইয়াৰ সঠিক উত্তৰটো হ'ব 4ৰ্থ। এই গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্সত প্ৰথম স্থানত আছে USA, দ্বিতীয় স্থানত আছে ৰাছিয়া আৰু তৃতীয় স্থানত আছে চাইনা। Question number 33. Where is the recently reported Yala Glacier located? শেহতীয়াকৈ বাতৰিত প্ৰকাশ পোৱা ইয়ালা হিমবাহ ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব নেপাল। Question number 34. Where has the world's largest expressway tunnel been built recently? বিশ্বৰ আটাইতকৈ দীঘল এক্সপ্ৰেছৱে সুৰংগটো শেহতীয়াকৈ ক'ত নিৰ্মাণ কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব চাইনা। Question number 35. Recently, who started Operation Sardhawa? শেহতীয়াকৈ অপাৰেশ্যন সাৰ্ডহাৱা কোনে আৰম্ভ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। Question number 36. Recently, where was the Pangsau Pass International Festival 2025 organized? শেহতীয়াকৈ পাংচাও পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ 2025 চনত ক'ত আয়োজন কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ। Question number 37. Recently, where has the world's largest Mahamrityunjaya Yantra been installed? শেহতীয়াকৈ বিশ্বৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় যন্ত্ৰ ক'ত স্থাপন কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব প্ৰয়াগৰাজ। Question number 38. Who recently won the Vijay Hazare Trophy 2024-25? শেহতীয়াকৈ বিজয় হাজাৰে ট্ৰফি 2024-25 কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব কৰ্ণাটক। Question number 39. Which country has recently announced to withdraw from the World Health Organization? শেহতীয়াকৈ কোনখন দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব আমেৰিকা। Question number 40. Where is the Mount Denali which was in the news recently located? শেহতীয়াকৈ বাতৰিত প্ৰকাশ পোৱা মাউণ্ট ডেনালি ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব আমেৰিকা। Question number 41. Which ministry has recently developed entity locker? শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে এন্টিটি লকাৰ প্ৰস্তুত কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স আৰু তথ্য মন্ত্ৰালয়। Question number 42. Which state foundation day was celebrated on 21 January? 21 জানুৱাৰীত কোন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব মেঘালয়, ত্ৰিপুৰা এণ্ড মণিপুৰ। Question number 43. What is the rank of India in coffee production globally? বিশ্বজুৰি কফি উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান?
ইয়াৰ সঠিক উত্তৰটো হ'ব 7th। Question number 44. Recently, where has Chief Minister Yogi Adityanath inauguration the Elephant Rescue Center? শেহতীয়াকৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হাতী উদ্ধাৰ কেন্দ্ৰটো ক'ত উদ্বোধন কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব গোৰখপুৰ। Question number 45. Recently, where is the 55th annual meeting of the World Economic Forum being held? শেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক মঞ্চৰ 55 সংখ্যক বাৰ্ষিক সভা ক'ত অনুষ্ঠিত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ছুইজাৰলেণ্ড। Question number 46. Recently, who has become the player to play the most Grand Slam singles matches? শেহতীয়াকৈ গ্ৰেণ্ড স্লেমৰ একক খেলত সৰ্বাধিক খেল খেলা খেলুৱৈ কোন হৈ পৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব নভাক জকোভিচ। Question number 47. Recently, where has India's first archaeological experimental museum been inaugurated? শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো প্ৰত্নতাত্ত্বিক অভিজ্ঞতা সংগ্ৰহালয় ক'ত উদ্বোধন কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব গুজৰাট। Question number 48. Which country has recently announced to withdraw from the World Health Organization? শেহতীয়াকৈ কোনখন দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব আমেৰিকা। Question number 49. Recently, it has been announced that the Cultural Center of Sri Lanka will be named after which Indian? শেহতীয়াকৈ ঘোষণা কৰা শ্ৰীলংকাৰ সাংস্কৃতিক কেন্দ্ৰৰ নাম কোন ভাৰতীয়ৰ নামেৰে ৰখা হৈছে? ইয়াৰ সঠিক উত্তৰটো হৈছে তিৰুবল্লুবৰ। Question number 50. Who has recently launched the mobile passport সেৱা van? শেহতীয়াকৈ কোনে মোবাইল পাছপোৰ্ট সেৱা van মুকলি কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ওম বিৰলা। Question number 51. Where is the Keoladeo National Park, which was in the news recently located? শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব ৰাজস্থান। Question number 52. What is Bhargavastra, which was in the news recently? শেহতীয়াকৈ বাতৰিত প্ৰকাশ পোৱা ভাৰ্গৱস্ত্ৰ কি? ইয়াৰ সঠিক উত্তৰটো হ'ব মাইক্ৰ' মিছাইল ব্যৱস্থা। Question number 53. Who won the gold medal in the recent 50 National Junior Kabaddi Championship? শেহতীয়াকৈ 50 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ কাবাডী চেম্পিয়নশ্বিপত কোনে স্বৰ্ণ পদক লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব হাৰিয়ানা। Question number 54. Recently, the Forest Department of which state has launched Gurudakshi? শেহতীয়াকৈ কোনখন ৰাজ্যৰ বন বিভাগে গুৰুদক্ষী মুকলি কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব কৰ্ণাটক। Question number 55. Recently, who has launched the Mahakumbh Mela Suraksha Insurance Scheme? শেহতীয়াকৈ কোনে মহাকুম্ভ মেলা সুৰক্ষা বীমা আঁচনি আৰম্ভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ফোনপে। Question number 56. Recently, where will South India's first infectious disease research laboratory be set up? শেহতীয়াকৈ ক'ত স্থাপন কৰা হ'ব দক্ষিণ ভাৰতৰ প্ৰথম সংক্ৰামক ৰোগৰ গৱেষণাগাৰ? ইয়াৰ সঠিক উত্তৰটো হ'ব বেংগালুৰু। Question number 57. Where have scientists recently discovered an ice core that is about 1.2 million year old? শেহতীয়াকৈ বিজ্ঞানীসকলে ক'ত প্ৰায় 12 লাখ বছৰ পুৰণি বৰফৰ গুৰি আৱিষ্কাৰ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব এণ্টাৰ্কটিকা। Question number 58.
Recently, who has become the Indian player to score the highest individual score in women's under-90 ODI cricket? শেহতীয়াকৈ মহিলাৰ 19 বছৰ অনুৰোধৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত স্ক'ৰ কৰা ভাৰতীয় খেলুৱৈ কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব ইৰা যাদৱ। Question number 59. Recently, Joseph Aoun has been elected as the new president of which country? শেহতীয়াকৈ জোসেফ আউন কোনখন দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব লেবনান। Question number 60. Recently, which country has introduced e-visa for Indian travelers? শেহতীয়াকৈ কোনখন দেশত ভাৰতীয় যাত্ৰীসকলৰ বাবে ই-ভিছা প্ৰৱৰ্তন কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ইজৰাইল। Question number 61. Where has माँ की रसोई been launched? माँ की रसोई ক'ত মুকলি কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। Question number 62. Recently, where will Prime Minister Narendra Modi inaugurate the Sonmarg Tunnel project? শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোণমাৰ্গ সুৰংগ প্ৰকল্প ক'ত উদ্বোধন কৰিব? ইয়াৰ সঠিক উত্তৰটো হ'ব জম্মু কাশ্মীৰ। Question number 63. Where is Mount Ibu, the volcano that was in the news recently, located? শেহতীয়াকৈ বাতৰিত প্ৰকাশ পোৱা আগ্নেয়গিৰি মাউণ্ট ইবু ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব ইণ্ডোনেছিয়া। Question number 64. Recently, Nicolas Maduro has become the president of which country? শেহতীয়াকৈ নিকোলাছ মাদুৰো কোনখন দেশৰ ৰাষ্ট্ৰপতি হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ভেনিজুৱেলা। Question number 65. Recently, who released the song Jai Mahakumbh and Mahakumbh Hai dedicated to Mahakumbh 2025? শেহতীয়াকৈ মহাকুম্ভ 2025ৰ বাবে উৎসৰ্গিত জয় মহাকুম্ভ আৰু মহাকুম্ভ হাই গীত কোনে মুকলি কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অশ্বিনী বৈষ্ণৱ। Question number 66. Recently, where has the first India-Sri Lanka Hind Conference been held? শেহতীয়াকৈ ক'ত প্ৰথম ভাৰত শ্ৰীলংকাৰ হিন্দ সন্মিলন অনুষ্ঠিত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব কলম্বো। Question number 67. Who developed Himkavach which was in news recently? শেহতীয়াকৈ বাতৰি শিৰোনাম দখল কৰা হিমকাভাজ কোনে বিকশিত কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব DRDO। Question number 68. Recently, Kiran Jadhav won which medal in 10-meter air rifle event in 15 Lakshya Cup shooting championship? শেহতীয়াকৈ কিৰণ যাদৱে 15 সংখ্যক লক্ষ্য কাপ শ্বুটিং চেম্পিয়নশ্বিপত 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত কোনটো পদক লাভ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব গোল্ড মেডেল, স্বৰ্ণ পদক। Question number 69. Who launched the Bharat Poll portal recently? শেহতীয়াকৈ কোনে ভাৰত পল পৰ্টেল মুকলি কৰিলে? ইয়াৰ সঠিক উত্তৰটো হ'ব অমিত শ্বাহ। Question number 70. Recently, which city has been declared the world's most polluted city? শেহতীয়াকৈ কোনখন চহৰক বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব হানৈ। Question number 71. Recently, what percentage of growth has been estimated in India's GDP in the financial year 2024-25? শেহতীয়াকৈ 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ GDPত কিমান শতাংশ বৃদ্ধিৰ অনুমান কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব 6.4%. Question number 72. Recently, where was India's first organic fisheries cluster launched?
শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো জৈৱিক মীন ক্লাষ্টাৰ ক'ত আৰম্ভ কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব ছিকিম। Question number 73. Where will the 18th প্ৰবাসী ভাৰতীয় দিৱস be organized? 18তম প্ৰবাসী ভাৰতীয় দিৱস ক'ত আয়োজন কৰা হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব ভুৱনেশ্বৰ। Question number 74. Under the Animal Exchange Program, 14 tigers will be relocated from Madhya Pradesh to which state? পশু বিনিময় কাৰ্যসূচীৰ অধীনত মধ্যপ্ৰদেশৰ পৰা 14টা বাঘ কোন ৰাজ্যলৈ স্থানান্তৰ কৰা হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব ৰাজস্থান, উৰিষ্যা আৰু ছত্তীশগড়। Question number 75. Recently, who has been given the status of Great Place to Work from January 2025 to 2026? শেহতীয়াকৈ 2025 চনৰ জানুৱাৰীৰ পৰা 2026 চনলৈ কাক কৰ্মৰ বাবে মহান স্থানৰ মৰ্যাদা দিয়া হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব SAIL, SAIL. Question number 76. Recently, in which state anti-depredation squad have been formed to deal with human-wildlife conflict? শেহতীয়াকৈ কোনবোৰ ৰাজ্যত মানুহ বন্যপ্ৰাণীৰ সংঘাতৰ সৈতে মোকাবিলা কৰিবলৈ কোনবোৰ ৰাজ্যিক লুণ্ঠন বিৰোধী দল গঠন কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব আসাম। Question number 77. Where have cases of norovirus been confirmed recently? শেহতীয়াকৈ ক'ত নৰভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ইউনাইটেড ষ্টেট, আমেৰিকা যুক্তৰাষ্ট্ৰ। Question number 78. What is the SSI mantra that has been in the news lately? শেহতীয়াকৈ বাতৰিত প্ৰকাশ পোৱা SSI মন্ত্ৰ কি? ইয়াৰ সঠিক উত্তৰটো হ'ব সাৰ্জিকেল ৰবট, অস্ত্ৰোপচাৰ ৰবট। Question number 79. Recently, which country has unveiled prototype of the world fastest high-speed train? শেহতীয়াকৈ কোনখন দেশে বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী ৰেলৰ প্ৰটোটাইপ উন্মোচন কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব চাইনা। Question number 80. Recently, which state has declared unseasonal rains as a natural disaster? শেহতীয়াকৈ কোনখন ৰাজ্যই অমৌচুমী বৰষুণক প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব উৰিষ্যা। Question number 81. Which country is affected by human metapneumovirus HMPV? কোনখন দেশ হিউমেন মেটাপনিউমোভাইৰাছ HMPV দ্বাৰা আক্ৰান্ত? ইয়াৰ সঠিক উত্তৰটো হ'ব চাইনা। Question number 82. Recently, researchers of which institute have discovered bacteria to tackle soil pollution and promote agriculture? শেহতীয়াকৈ কোনটো প্ৰতিষ্ঠানৰ গৱেষকে মাটি প্ৰদূষণৰ সৈতে মোকাবিলা আৰু কৃষিৰ প্ৰচাৰৰ বাবে বেক্টেৰিয়া আৱিষ্কাৰ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব IIT বম্বে। Question number 83. How many people have been awarded the highest civilian honor of the United States recently? শেহতীয়াকৈ আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান কিমানজন লোকক দিয়া হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব 19 জন। Question number 84. Recently, in which state have cases of human metapneumovirus HMPV been confirmed in India? শেহতীয়াকৈ ভাৰতত কোনখন ৰাজ্যত হিউমেন মেটাপনিউমোভাইৰাছ HMPVৰ ৰোগী ধৰা পৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব কৰ্ণাটক। Question number 85.
Recently, how many winners will be awarded the Pravasi Bharatiya Sanman Award 2025? শেহতীয়াকৈ কিমানজন বিজয়ীক প্ৰবাসী ভাৰতীয় সন্মান বঁটা 2025 প্ৰদান কৰা হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব 27 জন। Question number 86. What is the name given to the new generation of children born after the year 2025? 2025 চনৰ পিছত জন্ম হোৱা নতুন প্ৰজন্মৰ সন্তানৰ কি নাম ৰখা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব জেনাৰেশ্যন বেটা। Question number 87. Who has won the Border Gavaskar Trophy 2024-25 series? সীমান্ত গাভাস্কাৰ ট্ৰফি 2024-25 শৃংখলা কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অষ্ট্ৰেলিয়া। Question number 88. Which state has established Mahabharata Batika for forest conservation? কোনখন ৰাজ্যই বন সংৰক্ষণৰ বাবে মহাভাৰত বাটিকা স্থাপন কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব উত্তৰাখণ্ড। Question number 89. In which state will the National Saras Mela 2025 be organized? ৰাষ্ট্ৰীয় সৰস মেলা 2025 চনত কোন ৰাজ্যত আয়োজন কৰা হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব কেৰালা। Question number 90. Where will the 18th প্ৰবাসী ভাৰতীয় দিৱস be organized? 18তম প্ৰবাসী ভাৰতীয় দিৱস ক'ত আয়োজন কৰা হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব ভুৱনেশ্বৰ। Question number 91. Where was India's first coastal bird census held? ভাৰতৰ প্ৰথমটো উপকূলীয় চৰাইৰ লোকপিয়ল ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব সামুদ্ৰী নেশ্যনেল পাৰ্ক, সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান। Question number 92. Which institute has prepared sugarcane juice powder? কোনখন প্ৰতিষ্ঠানে কুঁহিয়াৰ ৰসৰ গুড়ি প্ৰস্তুত কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব সুগাৰকেন ব্ৰিডিং ইনষ্টিটিউট, কোয়েম্বেটৰ। Question number 93. Which country has recently started its tenure as a temporary member of the United Nations Security Council? শেহতীয়াকৈ কোনখন দেশে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাৰ্যকাল আৰম্ভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব পাকিস্তান। Question number 94. Recently, which will become the 69th division of Indian Railway? শেহতীয়াকৈ ভাৰতীয় ৰেলৱেৰ 69 নং বিভাগ কোনটো হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব জম্মু ৰেলৱে ডিভিজন। Question number 95. Recently, Operation Bullet Raja campaign was launched by whom? শেহতীয়াকৈ অপাৰেশ্যন বুলেট ৰাজা অভিযান কোনে আৰম্ভ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব দিল্লী পুলিচ। Question number 96. Recently, which state has become the first state in the country to start ecosystem evaluation for green GDP? শেহতীয়াকৈ কোনখন ৰাজ্যই দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে যিয়ে সেউজ GDPৰ বাবে পৰিৱেশ তন্ত্ৰৰ মূল্যায়ন আৰম্ভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ছত্তীশগড়। Question number 97. Who was Bajpayee Sidhwa who passed away recently? বাজপেয়ী সিধৱা কোন আছিল যিজন শেহতীয়াকৈ মৃত্যুবৰণ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ছিংগাৰ, গায়ক। Question number 98. Recently, which country has officially abolished the death penalty? শেহতীয়াকৈ কোনখন দেশে আনুষ্ঠানিকভাৱে মৃত্যুদণ্ড বিলুপ্ত কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব জিম্বাবৱে। Question number 99. Recently, what has the Ministry of Defense declared as the theme of the year 2025? শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে 2025 বছৰ বিষয়বস্তু হিচাপে কি ঘোষণা কৰিছে?
ইয়াৰ সঠিক উত্তৰটো হ'ব ইয়াৰ অফ ৰিফৰ্মছ, সংস্কাৰৰ বছৰ। কুৱেশ্যন নম্বৰ 100, ৰিচেণ্টলি হু অন দ্য সন্তোষ ট্ৰফি 2024-25 টাইটেল। শেহতীয়াকৈ সন্তোষ ট্ৰফি 2024-25 বৰ্ষৰ খিতাপ কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ৱেষ্ট বেংগল, পশ্চিম বংগ। কুৱেশ্যন নম্বৰ 101, ৰিচেণ্টলি হু অন দ্য টাইটেল অফ ইণ্ডিয়া নেশ্যনেল মটৰচাইকেল ড্ৰেগ ৰেচিং চেম্পিয়নশ্বিপ 2024। শেহতীয়াকৈ ইণ্ডিয়া নেশ্যনেল মটৰচাইকেল ড্ৰেগ ৰেচিং চেম্পিয়নশ্বিপ 2024 খিতাপ কোনে লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব হেমন্ত মুডাপ্পা। কুৱেশ্যন নম্বৰ 102, ৰিচেণ্টলি নিউ টুৰিষ্ট টেক্স হেজ বিন ইমপ্লিমেণ্টেড ইন হুইচ কাণ্ট্ৰি। শেহতীয়াকৈ কোনখন দেশত নতুন পৰ্যটন কৰ কাৰ্যকৰী কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ৰাছিয়া। কুৱেশ্যন নম্বৰ 103, ৰিচেণ্টলি ৱেৰ হেজ ইণ্ডিয়াছ ফাৰ্ষ্ট গ্লাছ ব্ৰিজ অভাৰ দ্য চি বিন ইনিগ্ৰেটেড। শেহতীয়াকৈ ভাৰতৰ প্ৰথমখন সাগৰৰ ওপৰত কাঁচৰ দলং ক'ত উদ্বোধন কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ৱেষ্ট বেংগল, পশ্চিম বংগ। কুৱেশ্যন নম্বৰ 104, ৰিচেণ্টলি দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড দ্য নেচাৰেল ডাইজেষ্টাৰ অফ হুইচ ষ্টেট এজ ছেভাৰ নেচাৰেল ডাইজেষ্টাৰ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোনখন ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগক তীব্ৰ প্ৰাকৃতিক দুৰ্যোগ বুলি ঘোষণা কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব কেৰালা। কুৱেশ্যন নম্বৰ 105, ৱেৰ উইল দ্য ষ্টেচু অফ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ ডক্টৰ মনমোহন সিং বি ইনষ্টলড। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ প্ৰতিমূৰ্তি ক'ত স্থাপন কৰা হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব হায়দৰাবাদ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এইদৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।